সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা বিটিচিৰ মথনগুৰি সমষ্টিৰ গোবৰ্ধনাৰ গামাৰীগুৰি গাঁৱৰ অতি দুখীয়া বীৰেন দাস নামৰ লোকজনক আজিও কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। গামাৰীগুৰি গাঁৱত এটা জৰাজীৰ্ণ পৰ্যায়ত বাস কৰা বীৰেন দাসে ঠেলা চলাই খুজি মাগি পৰিয়াল পোহপাল দি আহিছে। এগৰাকী 17 বছৰীয়া শাৰীৰিক আৰু মানসিকভাৱে প্ৰতিবন্ধী কিশোৰীৰ পিতৃ বীৰেন দাসে কভিডগ্ৰস্ত পৰিৱেশৰ বাবে নিজৰ দুচকীয়া ঠেলাখন চলাব নোৱাৰি অনাহাৰেও দিন কটাবলগীয়াৰ অৱস্থাৰ সৃষ্টি হৈছে। মাক নাই, চিকিৎসাৰ বাবে অলপ সাহায্য চাব খুজি আছোঁ মানুহ তাতে। গামাৰি কৰি 17 বছৰ হৈছে। আপুনি কি কৰি খায়? ইয়াক লৈ ঘূৰি ঘূৰি খাই আছোঁ। বুটটো কাট দিছে, ইয়াৰ কাৰণে কি কৰি কাম? চৰকাৰীভাৱে কোনো সাহায্য পায় নাই আপুনি? নাই, পোৱা নাই। বৰ্তমান যে ইয়াক লৈ ঘূৰি ঘূৰি খাই আছোঁ মানুহৰ পৰা খুজি খায়। আপোনাৰ ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি এইবিলাক পাইছে নে কিবা? পুৰণা ৰেচন কাৰ্ড, নতুন ৰেচন কাৰ্ড আছে? চাউল পায় না কণ্ট্ৰলৰ পৰা? পোৱা নাই। পুৰণা ৰেচন কাৰ্ডটো নতুন কৰিব পৰা নাই, কাটি দিছে। আমি কি কৰি খাম? 4 বছৰ পূৰ্বে পত্নীৰ মৃত্যু হোৱাৰ পিছৰে পৰা বীৰেন দাসৰ লগতে স্থানীয় লোকে তেওঁক বিভাগীয়ভাৱে চৰকাৰী ভিন ভিন আঁচনিৰ আওতালৈ আনিবলৈ আহ্বান জনাইছে। প্ৰায়ভাগ দেখি থাকোঁ আমাৰ গোবৰ্ধনা চকত, মানে তেওঁৰ এই গাভৰু ছোৱালীজনী মানে মানসিকভাৱে বিকাৰগ্ৰস্ত, মানে দোকানৰ কাৰণে আহি মানে অলপ সাহাৰ্য বিচাৰি থাকে। মানে আমি আৰু দোকানবিলাকে প্ৰতিদিনে কিমান দিব, আৰু আমি দোকানীবিলাকে যিখিনি দিওঁ সেইখিনি তেওঁৰ মতে মানে হেৰি নহয় আৰু অধিক। লকডাউনৰ কাৰণে কাম বনো কৰিব পৰা নাই, আৰু এই ছোৱালীজনীক ঘৰত অকলে থৈ তেওঁ কামো কৰিব নোৱাৰে। মানে মানুহজন খুব বিপদত পৰিছে। মানে আজি ৰাতিপুৱা আহি মোক ক'লে যে এনেকুৱা যদি অলপ সাহাৰ্য কৰি দিব পাৰে চিকিৎসাৰ কাৰণে। মই ভাবিলোঁ আমিতো দোকানীখিনিয়ে যিখিনি পাৰোঁ দিওঁ প্ৰতিদিনে, সেয়েহে যদি তেওঁৰ কোনো চৰকাৰী আঁচনি পোৱা নাই এতিয়ালৈকে। আৰু BTADৰ পৰা দেৱজিৎ মেছৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।